নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। মই হিমানীয়ে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আগতে ভিডিঅ'টোৰে এই ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো যোনসকলে মোৰ কণ্টিনিউ ভিডিঅ' চাই আছে গম পাইছে চাগে, কইনা অনা ভিডিঅ' এটা দিব আছিলে। তাৰপিছতে কইনাজনী যিদিনাখন আনিব গৈছিলোঁ আধা ভিডিঅ' দিছিলোঁ, আধা দিয়া হোৱা নাছিলে। কাৰণ ঘৰৰ বিয়া যিহেতুকে কাম বনৰ পৰাতো আজৰি পোৱা নাযায়, মোবাইলো হাতত নাথাকে। মানুহ কথাকৈ এনেকুৱা হৈছে, বহুত দিনৰ ভিডিঅ'টো মই দিব পৰা নাছিলোঁ। আৰু যিহেতুকে চব কটা ভিডিঅ' বনাই কৰি থৈছিলোঁ, গোটেই স্মৃতি ৰাখিবৰ কাৰণে ভিডিঅ'টো মানে নিদিলোঁ নহয়, এনেকুৱা হৈছে। কাৰণ ডিলিট হৈ যোৱাৰ পিছত আকৌ দিব নোৱাৰিম, সেয়ে যিহেতুকে থৈ দিছিলোঁ। আৰু আজি দিম বুলি ভাবিছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। আৰু আমি কইনা অনা দিনাখন কইনাটো ঘৰ পোৱালৈকে আধা ভিডিঅ' দিছিলোঁ আৰু বাকীখিনি দিয়া হোৱা নাছিলে। আৰু আজি এইখিনি গোটেইখিনি দিম, আপোনালোকে শেষলৈকে চাই থাকিব। তাৰপিছত এনেকৈ আমি কইনা ঘৰতে কইনা ওলাই আছে কৰি আছে, কাৰণ আমি যেতিয়া কৈছোঁ অলপ কইনা তেতিয়া ওলোৱা নাছিলে। আৰু আমি যোৱাৰ পিছতে মানে যেতিয়া জলপান খালোঁ, চাহ তাহ খোৱাৰ পিছতে কইনা ওলাই আছে। আৰু এইপিনে ঘৰতো সিহঁতৰ মানুহজনো বহুত আছে। তাৰপিছত এনেকৈ কইনা চাদৰ মেখেলা পিন্ধাই ল'লোঁ, কাৰণ যিহেতুকে কইনা হয়, এতিয়া চুৰিদাৰ পিন্ধি আহিলেতো ভাল নালাগে। সেয়ে চাদৰ মেখেলা পিন্ধাই ধুনীয়াকৈ লৈ আহিম বুলি ভাবিছোঁ। আৰু এইপিনে মই কইনাৰ বেগত পইচা সোমাই এনেকৈ দি আছোঁ, কাৰণ মানুহ আছিলে বহুত। তাৰপিছতে সেইদিনাখন 14 ফেব্ৰুৱাৰী আছিলে, আৰু 14 ফেব্ৰুৱাৰীৰ দিনাখনেই আমি কইনাজনী লৈ আনিলোঁ। আৰু বিয়া হৈছে আমাৰ 20 তাৰিখ, বহুত দিন আগতীয়াকৈ আনিলোঁ। তাৰপিছত এনেকৈ আকৌ দৰা কইনাই সেৱা কৰি আছে, কাৰণ সিহঁতৰ ঘৰতো বহুত মানুহ আহিছে, মানে সিহঁতৰ খেলৰ মানুহ আহিছে, মাইকী মানুহ আহিছে, মতা মানুহ আহিছে, ডাঙৰ সৰু খুৰীয়েকহঁত বয়সত ধেৰ মানুহ আছে, পেহীয়েকহঁতো আছে। আৰু সকলোকে এনেকৈ দুয়োটাই সেৱা চেৱা কৰিলে। তাৰপিছতে মই গোটেইখিনি দেখুৱাব নোৱাৰিম, কাৰণ মইতো ইপিনে লাগি আছোঁ, মোৰ ছোৱালীজনীহে ভিডিঅ' বনাই আছিলে। তাৰপিছতে আকৌ অকণমান দেখুৱাই দিম বুলি ভাবিলোঁ, কাৰণ গোটেইখিনি স্মৃতি মই সাঁচি থৈ দিছিলোঁ মোবাইলত। আকৌ যিহেতুকে মোৰ ভাইটিৰ বিয়া, আৰু সেয়া গোটেইখিনিয়ে থ'বই লাগিব বুলি মানে ভাবিছোঁ। আৰু তাৰপিছত তেনেকৈ সেৱা কৰিলে। আৰু এইটো আমাৰ কইনা দেউতা হয়। তাৰপিছতে আৰু এনেকৈ চবকে সেৱা চেৱা কৰি বাকীখিনি দেখুওৱা নহ'লে, কাৰণ কইনাও কান্দিলে, কইনাৰ মায়েকো আৰু মোৰ ডিঙিটো যেনেকৈ কান্দিব লাগিলে, আৰু মই ভিডিঅ' বনাবলৈ শক্তি নহ'লে, আৰু আমাৰ ধুনুও নবনালে, সেনেকৈয়ে গুচি আহিলোঁ। আৰু আহি কিনে পালোঁ আমাৰ ঘৰ। আৰু ইয়াত দেখিছে নহয়, আমাৰ ঘৰত লৈ আনিছে। এনেকৈ চব পেণ্ডেলৰ কাম চলি আছে। তাৰপিছত আৰু সকলোৱে আহিছে, কইনা যিহেতুকে অকণমান নিয়ম কৰিব লাগিব বুলি আমাৰ ওচৰৰ আয়তীসকল মতা হৈছিলে। আৰু আমি অহাৰ আগতে মানে সকলোৱে আমাৰ ৰুমত আহি এনেকৈ মানে বহি আছে আৰু ৰেডি। আৰু তাৰপিছতে আমি এনেকৈ আহিলোঁ। অহাৰ পিছতে আকৌ কিছুমান নিয়ম নীতি আছে ন, আৰু এনেতো সোমাই দিলে নহয়। সেয়েহে তাৰপিছতে আকৌ তলতে কইনাক বহিবলৈ দিলে। তাৰপিছতে অকণমান চাউল তাউল ছটিয়াই দিব দিলে, আৰু মই এনেকৈ অকণমান চাউল ছটিয়াই লৈ তাৰপিছতে আকৌ দৰা কইনাক মাটি তলতে বহিব দিয়া হ'ল, কাৰণ প্ৰথমতে দৰা কইনাক তলতে বহিব দিয়ে। তাৰপিছত এনেকৈ তাই লাজকৈ বেচেৰীজনী আহিছে। আগতে আহিছে যদিও মানে যিহেতুকে এতিয়া কইনা হৈ আহিছে, মানে অকণমানতো লাজ ভয় থাকিবই ন। তাৰপিছতে আৰু এনেকৈ জোকায়ো আছে, হাঁহিও আছে দুয়োটাই। তাৰপিছত কাষত দেখিছে নহয় কইনা বায়েকো আহিছে সেইদিনাখন। কাৰণ সেইদিনাখন 14 ফেব্ৰুৱাৰী আছে, ভেলেণ্টাইন ডে'। আৰু অকণমান পাৰ্টি কৰিম বুলি ভাবিছিলোঁ, কাৰণ আমাৰ ঘৰত কইনা আহিবতো, আমাৰ বহুত ফূৰ্তি লাগি আছে। তাৰপিছতে আৰু এনেকৈ সকলোৱে আহিলে, উৰুলি চুৰুলি দি নিয়ম নীতি কৰি বহাই দিলে, আৰু কইনাক গহনা পিন্ধাব দিলে। আৰু সেইদিনাখনো অকল সৰু সুৰা বিয়াৰ দৰে হৈ গ'ল। আৰু এইপিনে আমাৰ দৰাটো দেখিছে নহয়, ইমান মিচিকাই হাঁহি আছে, মানে তাৰ বহুত ফূৰ্তি লাগিছে আৰু ন, ইমান বছৰ ভাল পাই কিনে নিজৰ মানুহজনে আনিছে, সেয়েহে তাৰো বহুত ফূৰ্তি লাগি আছে। আৰু মই এনেকৈ ধুনীয়াকৈ তাইক গহনা পিন্ধাই আছোঁ। তাৰপিছত সকলোকে দেখুৱাইও দি আছোঁ, কাৰণ নিয়ম আছে বোলে সমাজত, যি গহনা দৰা ফালত দিয়া হয় মানে এনেকৈ দেখুৱাব লাগে। কাৰণ আমিতো জোৰোণ যোৱা নহ'লে সেয়াহে ঘৰতে এনেকৈ পিন্ধাইছোঁ আৰু নিয়মখিনি কৰিছোঁ। আৰু সকলোকে এনেকৈ এবাৰ দেখুৱাই দিছোঁ, মানে তাৰ সকলোৱে হাঁহি আছে। তাৰপিছতে আকৌ আমাৰ কাষৰ বৌজনীয়ে কৈ আছে যে
আৰু পৌজনীয়ে কৈছে মানে কাষৰ দাদা এটা যেতিয়া জোৰোণ দিব গৈছিলে তাত মানে কি হৈছে কইনা ঘৰত দেখিছেনে বৌয়ে কৈ আছে মানে কইনা ঘৰত যিমানখিনি সিহঁতৰ সমাজ আছিলে মানে সমাজৰ মাজত আমাৰ দৰা ঘৰৰ পৰা যিখিনি মানে গহনা পাতি গৈছে সকলোকে মানে আঁঠুকাৰি দেখুৱাব লগা হৈছে আৰু ভকতসকলে মানে কি কৰিছে চব গহনাত হাত লগাই মানে সেৱা কৰিছে আশীৰ্বাদ দিছে সেইটো নিয়ম আছিলে তাকে বৌ কৈ আছে এনেকুৱা হৈছে মোৰ বোলো আঁঠু বিষ উঠি গৈছিলে তাকে আমাৰতো এনেকুৱা হোৱা নাই আমাৰ এইখিনি মানুহে ইয়াতে অকণমান দেখুওৱা কৰি দিছোঁ আৰু সকলোকে তাৰপিছত আৰু এনেকৈ গহনা পাতি পিন্ধালোঁ আৰু খাৰু পিন্ধাই আছোঁ তাৰপিছতে আকৌ খুলিবই নোৱাৰোঁ বহুত সময় লাগিছে মোৰ তাৰপিছতে আকৌ এনেকৈ সকলোকে খাৰুখিনিও এবাৰ দেখুৱাই কৰি দিলোঁ তাৰপিছত চবে হাঁহিছে আৰু জোকাই আছে তাৰপিছতে আকৌ এনেকৈ দেখিছে নহয় লগাই কৰি এবাৰ সেৱা কৰি দিছে তাৰপিছত আকৌ ইপিনে বেলুনটো উৰি আহিলে আৰু বায়েকে কি কৰিল তাৰ কাষতে বেলুনটো মানে ফটাই দিলে দেখিছে নহয় চাব দেই কেনেকুৱা গৈছে এয়া তাৰপিছতে তাইক ভয় খুৱাই দিলে আৰু আমাৰ কইনা বায়েক হয় আৰু মই এনেকৈ সাৰু চাৰু পিন্ধাই কৰি আছোঁ তাৰপিছত গোটেইখিনি গহনা পিন্ধাই দিলোঁ বাকী আঙুঠিটো মংগলসূত্ৰৰ মানে তাৰ কাৰণে থৈ দিছোঁ আৰু যিহেতুকে সি পিন্ধাব লাগিব বাকীখিনি মই পিন্ধালোঁ নেকলেচডালো এনেকৈ অকণমান দেখুৱাই দিলোঁ সকলোকে তাৰপিছত সকলোৱে চালে হাঁহি আছে আৰু জোকাই আছে চবে কৈ আছে তোৰ ফূৰ্তি লাগিছে তোৰ মানে জাজনী আহিছেতো বহুত ফূৰ্তি লাগি আছে বুলি মোক জোকাই আছে আৰু তাৰপিছত মোৰো সঁচাকৈ বহুত ভাল লাগি আছে কাৰণ মোৰো পচন্দৰ ছোৱালীজনী আনিছে তাৰপিছতে আকৌ দুইটা আগৰ পৰা মানে চিনাকিৰ দৰে হৈ গ'ল সেয়েহে মানে যাৰ দৰে নালাগে একদম ফ্ৰেণ্ডৰ দৰে লাগে তাৰপিছতে আৰু এনেকৈ মানে চব মানে কৰিলোঁ আমি ধুনীয়াকৈ গহনা পাতি পিন্ধা কৰি ল'লোঁ আৰু তাৰপিছতে আকৌ মই দৰাটোক মাতিলোঁ সিয়ে মানে মংগলসূত্ৰ পিন্ধাব আৰু আঙুঠিটো পিন্ধাই দিব কাৰণ সেন্দুৰো দিব লাগিব সেইদিনাখন তাক মাতি কৰি আৰু তাক দিব কৰি দিলোঁগৈ তাৰপিছতে আৰু সকলোৱে জোকাই আছে সোনকালে আহ বুলিও কৈ আছে আৰু ইও ধুনীয়াকৈ আহি কিনে কাষতে বহি ল'লে তাৰপিছতে এতিয়া আকৌ মংগলসূত্ৰ পিন্ধাব তাৰপিছতে আকৌ সেন্দুৰ দিব মানে সকলোৱে তাক জোকাই আছে কইনাজনীকো জোকাই আছে কাৰণ মাইকী মানুহটো সকলোৱে ফূৰ্তি কৰে মাইকী মানুহ লগ হ'লে জানে সকলোৱে বহুত ভাল লাগিছে সেইদিনাখন এনেকুৱা লাগিছে সেইদিনাখনে বিয়া নেকি এনেকুৱাই লাগিলে তাৰপিছতে আকৌ এনেকৈ দৰাটোৱে আঙুঠিটো পিন্ধা কৰি দিলে কইনাটোক তাৰপিছত আঙুঠিটো অকণমান লুজ হৈ থাকিলে বোলে জোখটো মোকে দিব দিছিলে মই দিছিলোঁ কিন্তু অকণমান সৰু হ'ল বুলি ক'লে মানে তাৰ হাতখন সৰু যে আঙুলিকেইটা আঙুঠিটো অকণমান লুজ হৈছে বুলি কৈছে আৰু তাৰপিছতে এনেকৈ আঙুঠিটো পিন্ধাই দিলে আকৌ এবাৰ মংগলসূত্ৰ পিন্ধাব তাৰপিছতে সিহঁতক কৈ আছে সেন্দুৰ দিয়াৰ কথা তাৰপিছতে আৰু দৰাই আঙুঠিটো পিন্ধাই সেইপিনে মংগলসূত্ৰ উলিয়াই আছে পিন্ধাবলৈ দেখিছে নহয় হাঁহি দেখিছে তাৰ মুখত কিমান ফূৰ্তি তাৰ কইনাজনীয়ে কাষত পায় সকলোৱে জোকাই আছে দেই তাক তাৰপিছতে কিবা কিবি কৈও আছে সি আৰু এনেকৈ ধুনীয়াকৈ পিন্ধাই কৰি দিলে চাবচোন চাই লৈছে আগতে ধুনীয়াকৈ তাৰপিছতে আৰু এনেকৈ জোকাই আছে সকলোৱে জমনিও কৰি আছে কাৰণ চব মাইকী মানুহ যে এইটোৱে কিবা এটা কয় সেইটোৱে কিবা এটা কয় মানে বহুত ভাল লাগিছে সেইদিনাখন এনেকৈ মংগলসূত্ৰ পিন্ধাই দিলে সি তাৰপিছতে আকৌ মংগলসূত্ৰ পিন্ধাই সিহঁতে কেনেকৈ সেন্দুৰ দিব লাগে সেইটো দেখুৱাই দি আছে তাৰপিছতে আকৌ বৌহঁতে ক'লে আৰু শিকাই কৰি দিলে এনেকৈ মংগলসূত্ৰ পিন্ধালে তাৰপিছতে আকৌ কেনেকৈ সেন্দুৰ দিব লাগে সেইটো তাক শিকাই কৰি দি আছে আৰু এইপিনে মোক অকণমান মাথাতে তেল দিব দিলে তেল অকণমান দি এনে ফণিখন দি অকণ মূৰটো ফণিয়াই কৰি নিয়মটো কৰি দিলোঁ তাৰপিছতে আকৌ সি এতিয়া সেন্দুৰ দিব তাৰপিছতে মই অকণমান চুলিখিনি ঠিক কৰি দিলোঁ কাৰণ তাৰ চুলিখিনি বহুত মানে ঘন যে মানে ইপিনে সিপিনে হৈ আছিলে মাজেদি মই অকণমান হেৰি কৰি দিলোঁ কিন্তু মাজেদি দিয়া নগ'লেগৈ চুলিখিনি বেকাই হৈ থাকিলে তাৰপিছতে আকৌ ধুনীয়াকৈ বৌহঁতে গোটেইকেইটা মানে কৈ আছে এনেকৈ সেন্দুৰ দিব লাগে অনামিকা আঙুলিটো দিয়ে 3 বাৰ দিব লাগিব তাৰপিছতে মই এনেকৈ ধৰিলোঁ আৰু সি ধুনীয়াকৈ সেন্দুৰ দিবৰ কাৰণে ৰেডি আৰু দিব দিছে মানে এনেকৈ দিছে নহয় বহুত লম্বা কৰি দিছে কাৰণ যিহেতুকে সি এবাৰে দিব তো একেবাৰে দি দিছে আৰু তাৰপিছতে মই আকৌ গামোচাখন এনেকৈ দিলোঁ তাৰপিছত বৌহঁতে কৈছে বোলে গামোচাখন তাত দিব নালাগে গামোচাখন যেতিয়া মানে সেন্দুৰটো দিব নাকতহে দিয়া পৰিব যে তাৰমানে নাকত দিব দিছিলে আৰু মই এনেকৈ তাৰ যেতিয়া ফুটটো দিয়া হ'ল তাৰপিছত আকৌ গামোচাখন আঁতৰাই কৰি আগফালে আনি কৰি এনেকৈ দিলোঁ যিহেতুকে সেন্দুৰখিনি তাৰ নাকে মুখে নপৰক বুলি আৰু ই ধুনীয়াকৈ এনেকৈ সেন্দুৰ দিছে তাৰপিছত চাবচোন ইমান দেখিছে নহয় কেনেকৈ দিছে তাৰপিছতে আৰু সিহঁতে দেখুৱাই দি আছে এইটোতে এনেকৈ দিব লাগিব 3 বাৰ কৰি আৰু সঁচাকৈ মানে আজি সৰু সুৰাকৈ হ'লেও বিয়াখন হৈয়ে গ'ল দুয়োটাৰে তাৰপিছতে এনেকৈ সেন্দুৰ দিলে আৰু তাক সেৱা কৰিব দিছে তাৰপিছতে
তাক সেৱা কৰিব দিছে। আকৌ সি যে সেৱা কৰিলে যে থিয় দিব লাগে তাক সেইখিনিও ক'ব লাগে। এনেকুৱা আছে তাই সেৱা কৰিব চাই ধুনীয়াকৈ বহিয়ে আছে, মানে উঠিব লাগে যে তাৰমানে মনতে নাই। তাৰপিছত গোটেইকেইটা যেতিয়া মানে তাক ক'লে নহয় তই উঠ বুলি ক'লে, তাৰপিছতহে সি উঠিছে। দেখিছে নহয়, সি উঠিবই নোখোজে। সকলোৱে কৈছে তই সেৱা কৰিব, এতিয়া তই থিয় দে। থিয় দিয়াৰ পিছতে মানে হেৰি কৰিব পাৰে। তাৰ বেচেৰীজনী এনেকৈ ধুনীয়াকৈ আঁঠু লৈ কিনে ৰখি আছে। তাৰপিছত সিও ধুনীয়াকৈ বহি আছে। তাৰপিছতে কি যে ক'ব নহয় দুইটা। দেখিছে নহয়, ইমান ধুনীয়াকৈ বহি আছে। এইপিনে সেৱা কৰিব লাগে আৰু সি ধুনীয়াকৈ বহিহে লৈছে। তাৰপিছতে মানে সিদিনাখনতে একো দিয়া নহ'লে, এনেই মানে 100 টকা এটা দি কেনে নিয়মটো কৰি থৈ দিছে সেৱা কৰোঁতে। তাৰপিছতে কইনাজনী ধুনীয়াকৈ আঁঠু কৰি ৰখি আছে, তাই সেৱা কৰি দিবা। সিও ধুনীয়াকৈ ভকতৰ দৰে বহিহে আছে, যে উঠিব লাগে কৰিব লাগে মানে তাই সেইটো নাইকিয়া হৈ গ'ল। তাৰপিছতে আকৌ তাইক সকলোৱে জোকাই আছে আৰু গোটেইকেইটা যেতিয়া জোকালে তাৰপিছতে উঠিলে। তাৰপিছতে আকৌ ধুনীয়াকৈ এনেকৈ সেৱা কৰি ল'লে কইনাই। তাৰপিছতে আৰু সিও আশীৰ্বাদ দিলে আৰু তাৰপিছতে চবে উৰুলি দিলে, চবে ধেমালি কৰি আছে। সঁচাকৈ বহুত ভাল লাগিলে এইখিনি সময়। আৰু মই এটা কাৰণেই থৈ দিছোঁ, কাৰণ পিছত চাব পাৰিম বা চবকে দেখুৱাব পাৰিম এনেকুৱা হৈছিলে বুলি। সেয়ে সকলো স্মৃতি অকণমান সাঁচি ৰাখি থৈছিলোঁ। তাৰপিছতে আকৌ মাকো সেয়া কৰিব দিলে, আমাকো ক'লে। তাৰপিছতে আকৌ সি এনেকৈ থিয় দি আছে আৰু ভিতৰতো আছে চবেই, কাৰণ অকণমান যিহেতুকে সকলোকে মতা হৈছিলে। তাৰপিছতে আকৌ ভিতৰতে লুচি পুৰি বনোৱা হৈছে। চবকে মিঠাই আকৌ লুচি পুৰিতে চাহ দিম বুলি ভাবিছোঁ। এয়া ভিতৰতে মানে কাম কৰি আছে। তাৰপিছতে আমি এইখিনি ইয়াতে কৰি আছোঁ। তাৰপিছতে তাক সেৱা কৰিলে, সেৱা কৰি কিনে আৰু জানেই নহয় এইটো এটা কৈ আছে। তাৰপিছতে আকৌ মাক মাতিছে, মাক আহিলে। মা আহি কিনে আকৌ এনেকৈ মায়ে আশীৰ্বাদ দিলে। তাৰপিছতে আকৌ আমাৰ মাতো দেখিছে বেমাৰী মানুহ, বেছি উঠা ফুৰা কৰি থাকিব নোৱাৰে, মানে বেছি মানুহ দেখিলেও হাত ভৰি কঁপি এনেকুৱা হৈছে। তাৰপিছতে বহি কিনে এনেকৈ উঠিবও নোৱাৰিলে। তাৰপিছতে আৰু সকলোৱে কৈছে কি দাদা আৰু বৌকো সেৱা কৰিব লাগে। তাৰপিছতে আমাকো মাতিলে। আমি কৈছে কি আমাক সেৱা কৰিব নালাগে। তাৰপিছতে এনেকৈ আমাৰ মানুহজনক আকৌ মোকো সেৱা কৰিলে। সকলোৱে কৈছে দে আশীৰ্বাদ এটা দে, আৰু মইতো মুখেদি কোৱা নাই আৰু মনতে এনেকৈ দিলোঁ। সকলোৱে কৈছে দে হ'ব দে, ভালে ভালে থাক বুলি, গোটেইকেইটা মিলত থাকিবি বুলি কৈছে আৰু এনেকৈ চবেই জোকালে কৰিলে। তাৰপিছত এনেকৈ সকলোৱে আশীৰ্বাদ দিলে। কাৰণ সেইদিনাখন ভেলেণ্টাইন ডে আছিলে, সেইকাৰণে কেক এটা অনা হৈছিলে আৰু দুয়োটাই মিলি কেক কাটিলে। কেক কাটি কৰি তাৰপিছত সকলোৱে মানে কেক চেক খাই সকলোকে চাহ পানী খুৱাই মানে পঠালোঁ আৰু সকলোৱে জোকাই আছে যে এতিয়া কি ক'ম, হেপ্পী বাৰ্থডে বুলি ক'ম নে কি বুলি ক'ম বুলি মানে জোকাই আছিলে। তাৰপিছত আমাৰ কাষৰ আহিছে নহয় সকলো, গোটেইকেইজনী ননৰহঁত আহিছে, মানে বহুতো আহিছে। সকলোৱে ক'লে যে ভেলেণ্টাইন ডে বুলি কোৱা, গোটেইকেইটাই এনেকৈ ক'লে। তাৰপিছত কেক কাটিলে আৰু তাৰপিছতে মই কেকখিনি মানে উঠাই কৰি লৈ যাই সকলোকে এপিচ এপিচ চাহৰ লগতে দিম বুলি ভাবি কেকটো উঠাই লৈ গ'লোঁ। আৰু মানে ভিডিঅ'টো মই এইখিনিতে মানে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে সকলোৱে জনাব, আৰু লগ পাম পিছৰটো ভিডিঅ'লৈকে। তেতিয়ালৈকে আজি আহিছোঁ। সকলোকে মোৰ ফালৰ পৰা বাই বাই।